আজি আমি লৈ আহিছোঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ৰাষ্ট্ৰীয় উদ্যান বিষয়ক যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি সক্ষম হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাই বিশ্ব প্ৰশস্তি লাভ কৰিছে। ৫০০ৰো অধিক প্ৰজাতিৰ চৰাইৰ ৰম্যভূমি কাজিৰঙাক ১৯০৮ চনত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি চিকাৰ নিষিদ্ধ কৰিছিল। গড়ৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাৰ প্ৰধান কাৰণ হ'ল চোৰাং চিকাৰী আৰু বানপানী। উল্লেখযোগ্য তথ্য: ১৯১৬ চনত মৃগয়া বন অৰ্থাৎ গেম চেঞ্চুৱাৰী হিচাপে ঘোষণা। ১৯৫০ চনত অভয়াৰণ্য হিচাপে ঘোষণা। ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ। ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি। ২০০৭ চনৰ পৰা ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত। টাইগাৰ প্ৰজেক্টৰ অন্তৰ্ভুক্ত। গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাত অৱস্থিত। কাজিৰঙাৰ মুঠ মাটিকালি হ'ল ৪৩০ বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যান উত্তৰ অসমৰ বাক্সা জিলাৰ অসম-ভূটান সীমান্তত অৱস্থিত। মুঠ মাটিকালি হ'ল ৫০০ বৰ্গ কিলোমিটাৰ। উল্লেখযোগ্য তথ্য: ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। প্ৰায় ২২ বিধ বিপদাপন্ন বন্যপ্ৰাণী আছে। ১৯২৮ চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ। ১৯৭৩ চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে টাইগাৰ প্ৰজেক্ট বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ। ১৯৭৯ চনত জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে চিনাক্ত। ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা। পৃথিৱীৰ কোনো ঠাইতে নথকা সোণালী বান্দৰ, নল গাহৰি আৰু সাগৰিকতা পহুৰ বাসস্থান। নামেৰী ৰাষ্ট্ৰীয় উদ্যান ই শোণিতপুৰ জিলাত অৱস্থিত। বহু বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ বিচৰণভূমি, বিশেষকৈ ইয়াত দেওহাঁহ পোৱা যায়। উল্লেখযোগ্য তথ্য: ১৯৯৮ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা লাভ কৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানে। মুঠ মাটিকালিৰ পৰিমাণ ২১২ বৰ্গ কিলোমিটাৰ। ব্যাঘ্ৰ প্ৰকল্পৰো অৰ্থাৎ টাইগাৰ প্ৰজেক্টৰো ই অন্তৰ্ভুক্ত। বহু বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ বিচৰণভূমি, বিশেষকৈ ইয়াত দেওহাঁহ পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ অন্য এখনেই ৰাষ্ট্ৰীয় উদ্যান ওৰাং। ওৰাঙৰ বিষয়ে আমি পলকতে চাওঁচোন আহক। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে উল্লেখযোগ্য তথ্যসমূহ: মুঠ মাটিকালি ৭৮.৮ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত অভয়াৰণ্যৰূপে ঘোষণা। ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা। এশিঙীয়া গড়ো ইয়াত পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ অন্য এখনেই প্ৰধান ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা। উল্লেখযোগ্য তথ্যসমূহ: মুঠ মাটিকালি ৬৮০ বৰ্গ কিলোমিটাৰ। ১৯৮৬ চনত ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা। দুষ্প্ৰাপ্য দেওহাঁহৰ প্ৰধান আৱাসভূমি এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। বিশ্বৰ একমাত্ৰ বনৰীয়া ঘোঁৰা ইয়াতে পোৱা যায়। এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। বিশ্বৰ একমাত্ৰ বনৰীয়া ঘোঁৰা ডিব্ৰু-চৈখোৱাতহে পোৱা যায়। এইবাৰ আমি জানিম দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ই অৱস্থিত। মুঠ মাটিকালি ২৩৪.২৬ বৰ্গ কিলোমিটাৰ। তাৰে ১১০.৫৯ বৰ্গ কিলোমিটাৰ ডিব্ৰুগড় আৰু ১২৩.৬৭ বৰ্গ কিলোমিটাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত। দিহিং পাটকাইৰ বিষয়ে উল্লেখযোগ্য তথ্যসমূহ: ১০৮ বিধ প্ৰজাতিৰ অৰ্কিড আৰু ১৬০ প্ৰজাতিতকৈ অধিক গছ-গছনি আছে।
2004 চনৰ 13 জানুৱাৰীত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। 2021 চনৰ 9 জুনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। দিহিং পাটকাই জয়পুৰ বৰ্ষাৰণ্য হিচাপেও পৰিচিত। ইয়াত 5 প্ৰজাতিৰ ধনেশ আৰু 7 প্ৰজাতিৰ বান্দৰ পোৱা যায়। হাতীৰ গুৰুত্বপূৰ্ণ বিচৰণস্থলী হিচাপেও ই গুৰুত্ব লাভ কৰিছে।